হেল্ল' চ' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে বিন্দাছ আৰু ভালে কুশলে আছে। মোৰো ভালে বৰ্তমান, আৰু আছোঁ মই বৰ্তমান মোৰ বাগানত। ইফালে পিছফালে আপোনালোকে দেখা পাইছে। তো আপোনালোকৰ ফালে হাতীৰ উৎপাত বেছি নেকি? যদি আপোনালোকৰ ফালে হাতীৰ উৎপাত বেছি, তেন্তে এই ভিডিঅ'টো আপুনি লাষ্টলৈকে চাওক। আৰু হাতী বুলি নহয়, গৰু, ছাগলী, কুকুৰ, মেকুৰী, যিকোনো যি জন্তুৱেই হওক, আপোনাৰ যদি ঘৰত বা আপোনাৰ যদি বাগানত যদি ডিষ্টাৰ্ব কৰি আছে, তেন্তে এই ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক। আৰু আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ বেৰা মানে জেওৰা, হাঙাৰ যি বুলি কয় আৰু আপোনালোকৰ ফালে, মানে এনেকুৱা ধৰণৰ হাঙাৰ মানে বেৰা দি আপোনালোকক আমনি লাগিছে নেকি? মানে বাঁহ খৰচ কৰি বা হাজিৰা মানুহ দি আমনি লাগছে নেকি? তেতিয়াহ'লে আপোনালোকে এইটো বস্তু চাই লওক। আপোনালোকক মই বহুত দিনৰ পৰা দেখাম বুলি ভাবি আছিলোঁ, কিন্তু দেখাৰ কাৰণে মই সা সুবিধা পোৱা নাছিলোঁ, টাইম পোৱা নাছিলোঁ। কিন্তু আজি চাই লওক, এইটো গাইছ, এইটো ছাটকা মেচিন বহুত দিন আগতে মই আনিছোঁ আৰু মোৰ বাগানত লগাই থৈছোঁ। হাতী যদি আহে, তেন্তে হাতীটো মানে ভিতৰত সোমিব সা নকৰে, ছাটকা লাগি যায়। তো এইটোৰ কাৰণে এই বস্তুটো মই আনিছোঁ, ছাটকা মেচিন। আজি এই ছাটকা মেচিনটো কেনেকৈ লগাই, কেনেকৈ কি কৰে, আপোনালোকক চবখিনি মই ডিটেইলছ দেখাই আছোঁ আপোনালোকক। এতিয়া চাই লওক আপোনালোকে মই কেনেকৈ লগাইছোঁ ছাটকা মেচিন, আৰু কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকক দেখাই আছোঁ। এতিয়া চাওক গাইজ, এইটো হৈছে মেইন চুইচ, অফ অন। এইটো অন কৰি দিলে এইটো অন হ'ব। তাৰপিছত এইটো হ'ল এলাৰ্মৰ চুইচ। ইয়াতে ভিতৰত এটা মাইক আছে সৰু, এইটো দি থ'লে তাৰমানে যদি আপোনাৰ তাৰত যদি কিবা কিবি লাগে, মানে তেতিয়াহ'লে এই এলাৰ্মটো মানে বাজি যায়। আৰু এইটো হ'ল 24 ঘণ্টা আৰু 12 ঘণ্টা। যদি আপুনি মানে ৰাতি মাত্ৰ লগাই থ'ব খোজে, তেন্তে 12 ঘণ্টা মাত্ৰ দি থ'ব পাৰে। আৰু যদি দিন ৰাত লগাব খোজে, তেতিয়াহ'লে 24 ঘণ্টা লগাই থ'ব পাৰে। আৰু এইটো হাই আৰু ল', মানে ল' হাই কৰি থ'ব পাৰে। আৰু যদি আপুনি দিনত লগায়, তেতিয়াহ'লে ল'ত থৈ দিয়ক, আৰু যদি ৰাতি লগায় হাইত থৈ দিয়ক। তাৰপিছত এইটো হৈছে আপোনাৰ, এইটো পাৱাৰটো অন কৰাৰ লগে লগে এইটো ফ্লাছটো জ্বলি থাকিব, এইটো লাইটটো জ্বলি থাকিব। আৰু এইটো হৈছে আপোনাৰ ডাইৰেক্ট ছ'লাৰৰ পৰা কানেকশ্যন কৰিব পাৰে। এইটো লাইটটো ছ'লাৰৰ পৰা যদি আপুনি লগায়, তেতিয়াহ'লে এইটো লাইটটো জ্বলি থাকিব। আৰু এইটো লাইট বেটেৰী আৰু ছ'লাৰৰ মাত্ৰ সুবিধা আছে ইয়াতে গাইজ। তো আপোনালোকে এই মেচিনটো লাইনত ব্যৱহাৰ কৰিব নোৱাৰিব, ছ'লাৰ আৰু বেটেৰীত মাত্ৰ ইউজ কৰিব পাৰিব। আৰু এইটো হৈছে ভলিউম টাইপৰ, মানে এইটো হাই ল' কৰি থ'ব পাৰে। আৰু তাৰপিছত ইফালে একো মানে চুইচ আৰু নাই, সুবিধা নাই ইয়াতে। তাৰপিছত ইফালে আছে গাইজ, এইটো হৈছে আপোনাৰ ছ'লাৰৰ, এইটো প্লাগটো। তাৰপিছত এইটো হ'ল বেটাৰীৰ, এইটো বেটাৰীত লগাই দিব পাৰে। আৰু এইটো ছ'লাৰৰ। তাৰপিছত ইফালে আছে, এইটো হৈছে আপোনাৰ প্লাছ, এইটো হৈছে মাইনাছ। প্লাছ মানে হ'ল পজিটিভ, আৰু মাইনাছ মানে হ'ল নিগেটিভ। এইটো পজিটিভটো যাব আপোনাৰ গুণাত, মানে তাৰত যাব। তাৰপিছত এইটো যাব আপোনাৰ আৰ্থিঙত। তো এনেকুৱা। তো আপোনালোকক মইতো মানে আগৰ পৰা মানে লগাই থোৱা আছিল, তো আপোনালোকক দেখুৱাৰ কাৰণে মই খুলিছিলোঁ। তো আপোনালোকক মই আৰু ভাল কৰি লগাই দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো গাইজ, মোৰ আগৰ পৰা এনেকুৱা ধৰণৰ বেটাৰী আছে। তাৰপিছত বেটাৰীটো চাৰ্জ কৰাৰ কাৰণে এটা ইনভাৰ্টাৰ আছে। বহুত লেতেৰা হৈ আছে মোৰ জেগাখিনি, মানে ইয়াতে বহুত মানুহ মানে থকা নহয়। তো আমি খালি লাইটগিলা লগাই যাওঁ, চুইচবিলাক দি যাওঁ। তাৰপিছত মাজে মাজে আহোঁ, হাতী যদি আহে। আৰু এই মেচিনটো মই ইয়াতে মানে লগাই থৈছোঁ, সৰু টুল এটাত। আৰু এইটো হ'ল আৰ্থিং, মানে এইটো আৰ্থিঙত যাব, মাটিত যাব। মানে এইটো লগাই আছোঁ মই। তো আপোনালোকে দেখা নাপাব ইমান ঠিক কৰি, মই তথাপিও এইটো যে মাইনাছ যে আছিল, সেইটোত লগাই আছোঁ। এইটো একদম চিম্পুল গাইজ, লগাবৰ কাৰণে একদম সহজ, আপোনালোকে টেনশ্যন নকৰিব। আৰু এইটো হ'ল মানে আমাৰ হেৰিত যাব, এইটো তাৰত যাব, আৰু এইটো প্লাজত লগাই দিব লাগিব।
তাৰপিছত এইটো বেটাৰী ইয়াতে প্লাছ মাইনাছ আছে প্লাছত লগাই দিব লাগিব এইটো প্লাছ ৰঙাটো আৰু এইটো মাইনাছ ক'লাটো মাইনাছত লগাই দিব লাগিব আৰু এইটো মানে এনে সহজ হয় এইটো মোবাইল চাৰ্জাৰৰ দৰে কেবুলৰ দৰে বেটাৰী তো গাইজ এইটো পাৱাৰটো অন কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ চাউণ্ড এটা হ'ব আৰু এইটো লাইটটো ব্লিংক কৰি থাকিব তাৰপিছত এইটো এলাৰ্মৰ চুইচ গাইজ এইটো মানে কিবা লাগি আছে মোৰ বাঁহৰ পাত বা কিবা গছৰ পাত লাগি আছে এইটোৰ কাৰণে চাউণ্ড কৰি আছে এলাৰ্মৰ চুইচটো আৰু এইটো 24 ঘণ্টা বা 12 ঘণ্টা আপুনি কৰি থ'ব পাৰে আপোনালোকক তেতিয়াই কৈছিলোঁ মই এইটো পাৱাৰটো ল' হাই কৰি থ'ব পাৰে আৰু এইটো ভলিউম টাইপৰ তাৰপিছত এতিয়া মই মানে তাৰটো কেনেকুৱা লগাইছোঁ সেইটো দেখাই আছোঁ আপোনালোকক আহক তো গাইজ মই তাৰটো লগাইছোঁ এনেকুৱা ধৰণৰকৈ এইটো হৈছে বাঁহৰ খুঁটি এইটো বাঁহৰ খুঁটিটো মানে মই এনেকৈ মাটিত গাড়ি দিছোঁ তাৰপিছত ইয়াতে এইটো আমাৰ মানে ষ্টিঙৰ বটল চিম্পুল একদম কম খৰচত কৰিছোঁ মই কামখিনি আপুনি তাৰমানে ষ্টিঙৰ বটল নহয় আপুনি কিনিব পাৰিব এইটো কি বুলি কয় ইনচুলেটাৰ বুলি কয় কিনিব পায় কিন্তু মই কিনা নাই তো কম খৰচত মই মানুহে খাই পেলাই দিয়া মানে ষ্টিঙৰ বটলবিলাক মই আনি কিনে লগাই দিছোঁ এনেকৈ বাঁহৰ মানে আগত লগাই দিছোঁ তাৰপিছত ইফালে গজাল মাৰিছোঁ সৰু সৰু আলপিন দেখা পাইছে আপোনালোকে এনেকুৱা ইফালে লগাই দিছোঁ তাৰ মানে ওপৰত লগাই দিছোঁ এনেকৈ গুণা তাৰপিছত ইফালে এনেকৈ মানে ইয়াতে ডাইৰেক্ট গুণাটো যদি বাঁহত টাচ হৈ থাকে তেতিয়াহ'লে তাৰমানে আৰ্থিংটো মানে প্লাছ মাইনাছ লগত আৰ্থিং মানে লাগি থাকে তো সেইটোৰ কাৰণে তাৰপিছত ইটো হ'ল মোৰ পানীৰ পাইপটো 2 ইঞ্চি কাটি লৈছোঁ তাৰপিছত ফুটাই কেনে এইফালে গুণা দি বান্ধি দিছোঁ আৰু এইফালেও ফুটাছোঁ তাৰপিছত এনেকৈ বান্ধিছোঁ তো চাই লওক মই মাত্ৰ হাতীৰ কাৰণেহে কৰিছোঁ এই কামটো গাইজ যদি আপোনালোকে গৰু বা ছাগলীৰ কাৰণেও যদি মানে কামটো কৰিব বিচাৰে তেতিয়াহ'লে আপুনি গুণাটো মানে 1 ফুট আঁতৰত এনেকৈ লগাব পাৰিব একদম চিম্পুল গাইজ তো তাৰপিছত আপোনালোকে মানে যদি ল'ব বিচাৰে এই মেচিনটো তেতিয়াহ'লে আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত ল'ব ডাইৰেক্ট আপোনালোকে দোকানত নলাব দোকানত ল'লে আপোনালোকৰ মানে বেছিকৈ সিহঁতে চাৰ্জটো লয় 3,000-3,500 টকাৰ বস্তুটো 5,000-6,000 টকা লৈ লয় সিহঁতে আৰু এই ইনচুলেটাৰ বুলি কোৱা বস্তুটো যে মানে বাঁহত টাচ নোহোৱা বস্তুটো সেই বস্তুটো তাৰমানে সিহঁতে 10 টকাকৈ পিচ লৈ লয় তো সেইটোৰ কাৰণে মই কি বুলি কয় পানীৰ পাইপ লগাই লৈছোঁ তো এনেকুৱা ধৰণৰ যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ফ্লিপকাৰ্ট বা এমাজনত এভেইলেবল আছে আৰু টেনশ্যন নকৰিব এই মেচিনটো কোনো ধৰণৰ মানে হাতী গৰু মানুহ জন্তু একোৱেই নমৰে গাইজ খালি ঝাটকা এটা লাগে এইটো চৰকাৰৰ পৰাও পাৰ্মিশ্যন আছে 1 ছেকেণ্ডৰ কাৰণে কাৰেণ্ট ছাপ্লাই হয় আৰু বন্ধ হৈ যায় তো এনেকুৱা ধৰণৰ যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে আৰু এটা কথা গাইজ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু লাইক শ্বেয়াৰ কমেণ্ট একো নকৰে আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক চবতকৈ সোনকালে পাই যাব তো ভিডিঅ'টো আজিলৈ ইমানতে টাটা বাই বাই এণ্ড জয় হিন্দ